বোৱাৰী এই সান্দহ অকমান চকচোন দেউতা তাইক খোৱাবলৈ লৈছো তাই চিনিয়ে নাপায় খোৱাবলৈ লওঁতে তাই মুখে নেমেলে খোৱা অকণমান চোৱা এই লকডাউনৰ সময়ত খাব নাপায় মানুহবোৰ মৰিছে গম পোৱা কিমান কষ্ট হৈছে খোৱাৰ কাৰণে এই সান্দহগুৰি অকমান তোমালোকে খাবলৈ পায়ো নোখোৱা তুমি ঠিকেই কৈছা বোৱাৰী কিন্তু সেই কথা উপলব্ধি কৰিব পৰাকৈ এই এতিয়াও বয়স হোৱা নাই সেইটো হয় বাৰু দেউতা কিন্তু এই ঠেৰবোৰ যদি আমি এতিয়া এটা নাভাঙো তেতিয়াহ'লে ইহঁতি অসমীয়া খাদ্য সাজপাৰ এইবোৰৰ প্ৰতি কেতিয়াবা সন্মান কৰিবনে দেউতা অসমীয়া সংস্কৃতিৰ নামত যিবোৰ অপসংস্কৃতিয়ে বান্ধ লৈছে সেইবোৰে কি পৰ্যায় পাইছেগে দেউতা নিজেই দেখিছে তুমি কোৱা কথাখিনিও নোহোৱা নহয় এই কলত বুজা হবলৈ দিয়া এনেও সন্তানৰ ভৱিষ্যত সেই ঘৰখনৰ ওপৰতে নিৰ্ভৰ কৰে হ'ব বাৰু দেউতা আপুনিয়ে অকমান খুৱাবলৈ চেষ্টা কৰক মইতো নোৱাৰিলো মাজনী আহা অকণমান খাবা আমি সৰু থাকোতে এইবোৰহে খাইছিলো এইবোৰ বস্তুত ভেজাল নাই এই স্বাস্থ্যৰ কাৰণেও ভাল কিন্তু অকমান হে কিন্তু হ'ব হ'ব এচামুচ আহা তোমাৰ দেউতা সৰু হৈ থাকোতে সান্দহ খাই খুব ভাল পাইছিল ককা খাবলৈ দেখোন বৰ ধুনীয়া মোক আৰু এচামুচ দিয়াচোন লোৱা ককা মোক কথা এটা কওঁ কোৱা মই নহয় দেউতাক বহুত বেয়া পাইছো কিয় দেউতাই তোমাক কি কৰিলে চোৱাচোন ককা দেউতা হস্পিটেলৰ পৰা নহাই হ'ল এমাহ মানেই হ'বলৈ হ'ল মোৰ দেউতাৰে বৰ মনত পৰিছে ককা নহয় মাজনী এয়া দেউতাৰ দায়িত্ব গোটেই পৃথিৱীখনতে অসুখ হৈছে গতিকে চিকিৎসকে বেমাৰৰ কাৰণে চিকিৎসা কৰিবই তাৰ বাবে তুমি চিন্তা কৰি লাভ নাই ৰ'বাচোন ৰ'বা ফোন এটা আহিছে দেউতাই কৰিছে এইটো লৈ যোৱা মাক মাতি দিয়া মা দেউতাই ফোন কৰিছে হেল্ল' 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 কোৱা বোৱাৰীলৈকে কৰিলে হ'বলা যাওঁ মই বাৰীৰ পৰা আহোগৈ আমি চব ঠিকে আছো তুমি আমাৰ কথা একো চিন্তা কৰিব নালাগে খালি তুমি নিজেই সাৱধান হৈ থাকিবা আৰু ভালকে থাকা নাই পাহি আৰু দেউতাক মই একেবাৰে ঘৰৰ পৰা ওলাবলৈ দিয়া নাই দিয়া আজি পিছে অকমান যোৱা কথা এটা আছিলে এই সাহায্য যে দিছে ঘৰৰ ওচৰৰ মানুহ কেইজন মানে গোট খাই পেলাই সাহায্য দিছেতো এতিয়া কৈছিলে আজি দেউতা যাম বুলি কৈছে মই মনা কৰিলো মই ক'লো নালাগে দিয়া দেউতা মই যাম আপুনি ঘৰতে থাককচোন এনেও সেইটো সময়ত আপুনি ওলাই যোৱাটো ভাল নহয় আপুনি এই লগতে থাকক মই যাম এনেকে ক'লো হ'ব দেউতাও মান্তি হৈছে ঠিক আছে সেইটোৱে আৰু দিয়া নিজে ভালকে থাকা সুস্থ হৈ থাকা সেইটোহে বিচাৰিছো আমাৰ কথা তুমি একেবাৰে চিন্তা কৰিব নালাগে তুমি মোৰ ওপৰত বিশ্বাস ৰাখা মই গোটেইখিনি ভালকে চব লৈ যাম ভালকে চিন্তা কৰিব নালাগে দিয়া ঠিক আছে এই চোৱা আমনি কৰি আছে পাহিৰ লগত অকণ কথা পাতা ঠিক আছে লোৱা হেল্ল' দেউতা হেল্ল' ভালনে দেউতা তুমি কেতিয়া আহিবা মোক তোমালৈ বৰ মনত পৰিছে দেউতা সদায় আহিম বুলি কৈ নাহাই তুমি গুচি আহা দেউতা তাত আৰু ডক্তৰ আছে নহয় নাপায় নহয় তুমি যদি এনেকে কোৱা এতিয়া পাপা তাত কেনেকে থাকিব তুমি এনেকে কন্দা কটা কৰিলে পাপা কেনেকে থাকিব কোৱাচোন নাপায় নাকান্দিবা হেল্ল' এই কান্দিছে অকমানো ৰ'বা মই বাহিৰলৈকে ওলাই গৈছো ৰ'বা তুমি সন্ধিয়া ভিডিঅ' কলটো কৰিবলৈ একদম নাপাহৰিবা দেই পাহিয়ে মনটোতে বৰ দুখ কৰি আছে যে তাই অকণমান হ'লেও মনটোত শান্তি পাব ঠিক আছে কি হলো বোৱাৰী ই অহাৰ কথা কিবা কৈছে নেকি বোৱাৰী দেউতা কিবা কৈছিলে নেকি অথনিৰ পৰা মাতি আছো তুমি কি ভাবি আছা এখেতৰ কথাই ভাবিছো দেউতা ডক্তৰ হিচাপে হাতৰ মুঠিত জীৱনটো লৈ কাম কৰা মই এয়াই এখেতক প্ৰথম দেখিলো মনটো একেবাৰে সহ্য কৰিব পৰা নাই দেউতা কিন্তু এখেতে কি কৈছে জানে কি কৈছে এখেতে কৈছে মনটো বেয়া নকৰিবা মই এদিন এনেও ঘূৰি আহিম মইতো ভালেই আছো ইয়াত
কিন্তু যেতিয়া তোমাৰ মনটো বেয়া লাগিব মোলে তোমাৰ মনত পৰিব তেতিয়া এটা কথাই চিন্তা কৰিবা সেই সকল শ্বহীদ যিসকল দেশৰ কাৰণে মৃত্যুবৰণ কৰিছে তেখেতৰ পত্নীসকলেতো কিমান ত্যাগ কৰিছে দেউতা তেনেকে কৈছে জানে এটা কি ঠিকেই কৈছে সাগৰ মই ভাবিহে আছিলো হয় ইমান দেৰি আহিম বুলি কৈ পেলাই অহা নাই বোৱাৰী ঘটি তোমাৰ গামোচাখনে লৈ আহা লকডাউনৰ সময় এই ঘৰত ইটোৰ পৰা সিটো কাম ওলাই থাকে নহয় সেইকাৰণে আহোঁতে দেৰি হ'ল আৰু দিয়ক এইখিনি হৈছে আমাৰ পুৰণা নিয়ম কিন্তু আধুনিকতাৰ বুকুত সকলোখিনি হেৰাই গ'ল পিছত কৰোণাহে ঘূৰাই আনিছে তাকে ঘূৰা এই আধুনিকতাৰ ধামখুমীয়াত এইবোৰ চব হেৰাই গৈছে খুৰা ইয়াতে বহো নেকি ইয়াতে বহা হ'ব আচলতে মই আহিবলৈ মন নাছিলেই কিন্তু আপুনি মতাৰ বাবে আহিলো ভাল বাৰু নব এই বিপদত সহায় নকৰিলে মনে নেমানে নহয় মোক আকৌ সেই বোৱাৰী ওলাবলৈ দিয়া নাই সেইবাবেহে তোমাক মাতিলো ভালে কৰিলে খুৰা এতিয়া আচল কথালে হয় কিমান ঘৰ মানুহক সাহায্য দিম বুলি ভাবিছা প্ৰায় হিচাপ এটা কৰা হৈছে 15-20 ঘৰ মানত আমি দিম বুলি ভাবিছো পিছে আপুনি কি দিম বুলি ভাবিছে ময়ো সেই বাৰীৰে পাচলি অলপ দিম বুলি ভাবিছো হয় লৰায়ো পাছে পৰা কিবা এটা দিব বাৰীৰ পাচলি আনক দিব পৰাকৈ হৈছে নে কৰিলেনো কিয় নহব টাবত যে ফুলসোপা ৰুইছা ঠিক সেইদৰে শাক পাচলি কেইটামানো যদি ৰুলাহেঁতেন হয় এইবাৰ ৰুবা বুজিছা আমাৰ দৰে মধ্যবিত্ত শ্ৰেণীৰ বাবে ৰং চঙীয়া ফুলতকৈ শাক পাচলিৰ মূল্য বহুত বেছি ঠিকেই কৈছে খুৰা এই কথা সময় শিকাই দিল বিপদবোৰতো কৈ নাহে কিন্তু দুখ এটাই এই বিপদৰ সময়ত বলি হয় আমাৰ দৰে মধ্যবিত্ত আৰু দুখীয়াবোৰ আমাৰ এতিয়া হাত পাতিবলৈ লাজ লাগে অথচ জীয়াই থাকিবলৈও হাজাৰটা সমস্যা তাকেহে পিছে এই চৰকাৰী সাহায্যসমূহ এই সকলোৱে পাইছে নে তাৰ ওপৰত চকু ৰাখিছানে খুৰালেও চৰকাৰে নিজৰ কাম কৰি যায় কিন্তু এই তলৰ মানুহখিনিয়ে খেলি মেলি লগায় দৰিদ্ৰতা আৰু অশিক্ষিতৰ সুবিধা লৈ এই সুবিধাবাদীবোৰে শেষ কৰি দিছে এতিয়া চাওকচোন চৰকাৰে দিয়া 1000 টকাটোৰ পৰাও 300-200 টকাকৈ খাইছে সঁচাকৈ এইবোৰ মানুহৰ পৰা কোনো উন্নতি আশা কৰিব নোৱাৰি বৰ লোভীয়া মানুহে হয় খুৰা বাৰু এইবাৰ তোমালোক শিল্পীসকলৰো একো উপাৰ্জন নহল নহয় বৰ অসুবিধা হৈছে চাগৈ নহয় অসুবিধাটো হৈছে খুৰা এৰা বাস্তৱ জীৱনটো শিল্পীৰ বাবে বৰ কঠিন ঠিকেই কৈছে খুৰা শিল্পীয়ে মৃত্যুৰ পাছতহে অকণমান সন্মান পায় বাকী জীৱন বৰ কষ্ট ঠিকেই কৈছা কিন্তু প্ৰতিভাবোৰ মৰহি যাবলৈ নিদিবা কাৰণ সমাজ এখনক প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত শিল্পীৰ ভূমিকা অনেক বাৰু সাগৰ হয় খুৰা কাম এটা কৰি দিব লাগিছে কওকচোন আমাৰ বাবা অহাও দুদিনমান দেৰি হ'ব হয় বজাৰ কেইটামান কৰি দিব লাগিছে পাৰিম খুৰা কিয় নোৱাৰিম এয়াতো আমাৰ দায়িত্ব এই সময়ত এজনে আনজনক সহায় কৰাটো খুবেই দৰকাৰ ককা দেউতা আহিবলৈ বহুত দিন আছে ন সদায় আহিম বুলি কৈ নাহে আহিব মাজনী তুমি বহাচোন বহা খুৰা দেউতা ইমান দিন অহাই নাই মনটো বৰ দুখ লাগিছে যদি দেউতা ফুৰিবলৈ গ'লহেঁতেন তেতিয়া একো নাই বেমাৰটোৰ কাৰণেহে বুজিছো মা সকলোৰে মন বেয়া কিন্তু দেশৰ বাবে সমাজৰ বাবে কাম কৰাটো সকলোৰে দায়িত্ব সাগৰ খুৰাদেউ সমাজ সেৱাৰ এটা ভাল উদাহৰণেৰে তাইক বুজাই দিয়া হ'ব খুৰাদেউ পাহি ধৰা হওক এজন খেতিয়কে খেতি কৰিছে যাৰ বাবে আমি ভাত খাবলৈ পাইছো ঠিক তেনেকৈয়ে তোমাৰ ককাই শিক্ষকতা কৰি সৰু সৰু ল'ৰা ছোৱালীক ডাঙৰ মানুহ কৰিছে ঠিক তেনেকৈয়ে তোমাৰ দেউতাই চিকিৎসা কৰি ৰোগীক সুস্থ কৰি ঘৰলৈ পঠিয়াইছে এতিয়া ভাবাচোন দেউতাই কিমান ভাল কাম কৰিছে যদি দেউতা গুচি আহিলেহেঁতেন তেতিয়াহ'লে সেই ৰোগীৰ পৰিয়ালবিলাকৰ কি অৱস্থা হ'লহেঁতেন ককা তুমি মোক এইবোৰ কথা আগতে কিয় নকলা মোক মায়েও নকলে মই দেউতাক এনেই দুখ দি থাকিলো তোমাক বুজাবলৈ ভাষা নাই মাজনী
নিজৰ ল'ৰাক সংকটত এৰি তোমাকতো কি বুজনি দিম? কি কোৱা সাগৰ? বুজিছো খুৰালো, বৰ বেয়া সময় আহিল। এতিয়া পিছে চিন্তা কৰি একো লাভ নাই। আমি নিজনে সিজনৰ নিজে সাহস হ'ব লাগিব। চাহ খাবা দেই সাগৰ। দেউতা চাহ খাব। সাগৰ লোৱা। পিছে বৌ বেছি সময় নকৰো, সোনকালে সাহায্যখিনি দি উভতি আহিব লাগিব নহয়। মই সাজু হৈয়ে আছো সাগৰ, তোমালোকে চাহ খাই লোৱা, তেতিয়ালৈকে মই ভিতৰত অকমান বস্তু বাহানিবোৰ ঠিক কৰি লওঁগৈ। মা কোৱা মাজনী। মোক সাগৰ খুৰাই সকলোখিনি কথা বুজাই দিলে। মই এতিয়াহে গম পাইছো দেউতা কেলে আহিব পৰা নাই। এতিয়া বুজি পালা মা? পালো মা। আজিৰ পৰা যদি মোলৈ দেউতাই ফোন কৰে মই তেতিয়া কেতিয়াও নাকানো। এতিয়া বুজিলানে মাজনী? অ ককা। সেইবাবেই তোমাৰ দেউতা মোৰ স্বাভিমান।